বন্ধু বান্ধৱীসকল, মই আনিছোঁ আপোনালোকক মোৰ নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ লাষ্ট দিন পথাৰত এয়া ৰাইজে ৰুই আছে আৰু বেছি নাই আৰু দুডৰা আছে, এই দুডৰা ৰুলে আজৰি হ'ব আৰু এইয়া ৰুই আহিলে। মোক বাৰু কেনেকুৱা লাগিছে পাগুৰি চাগুৰি মাৰি ক'বচোন আপোনালোকে কমেণ্টত। ইমান ৰ'দ দি আছে চাওকচোন, আগবেলা ৰুই আদায় কৰিব নোৱাৰিলোঁ, সেইবাবে আকৌ পিছবেলা আহিবলগীয়া হৈছে। এতিয়াও 3:30 সময় হ'ল, বেলিটো কিমান ওপৰত আছে এতিয়া চাওকচোন আপোনালোকে, কিমান গৰম পৰিছে, ইমান ৰ'দ দিছে। সেইবাবে আগবেলা সোনকালে আহিবলগীয়া হ'ল, সোনকালে নহয় পিছে 12:30 আহিছোঁ ঘৰলৈ। আৰু এতিয়া আকৌ পিছবেলা আহিছোঁ, মা মই আৰু এজন মানুহক লগত লৈ আহিছোঁ। আপোনালোকৰ বাৰু এনেকুৱা প্ৰাকৃতিক সৌন্দৰ্যবোৰ দেখিবলৈ কেনেকুৱা পায়? মই আকৌ বহুত ভাল পাওঁ, সেইবাবে কেমেৰাত বন্দী কৰি থ'লোঁ আৰু আপোনালোককো দেখুৱাইছোঁ। কমেণ্টত জনাব আপোনালোকৰ ভাল লাগিছে নে বেয়া লাগিছে, আৰু চাব কেনেকুৱা হৈছে। অকণমান চেষ্টা কৰিছোঁ আপোনালোককো দেখুৱাবলৈ। মই আকৌ এনেকুৱা দিনত এনেকুৱা প্ৰাকৃতিক সৌন্দৰ্যবোৰ চাই ভাল পাওঁ, পানী বোকা এনেকুৱাবিলাক, কাৰণ মই খেতিয়কৰ ছোৱালী, সেইবাবে ভাল পাওঁ খেতি বাতি কৰি। আৰু এতিয়া আহি আছোঁ মা মই, আৰু দেখুৱাই থাকিম আপোনালোকক, চাই থাকিব। ধানে খৰি হাসি ভরল ভরি কলহে কলহে জুয়া বছৰৰে ধানে খৰি হাসি ভরল ভরি কলহে কলহে। মই ৰ'দ মজা লাগিব আৰু স্মাইল প্লিজ। গুণ মাফাল চাইডে এখন চাওক, ৰুবলৈ যাওঁ পাছবেলা। এই ফুলজোপা চাওকচোন, ভাল লাগিছে নাই বাৰু? আৰু এজোপা আছে, এইজোপা কৃষ্ণচূড়া, ভাল লাগিলে বাবে মই ভিডিঅ' কৰি থৈ দিলোঁ। আপোনালোকৰ ভাল লাগিছে নাই বাৰু জনাবচোন। এতিয়াও বহুত ৰ'দ দি আছে বুলি, এইটো এটা খাটৰ ভিতৰত এইসোপা গৰু সোমাই আছে, আৰু খাটৰ কিনাৰতে আমাৰ পথাৰ হয়। আহি আছোঁ আৰু সেয়া মাহঁত গৈ আছে। ৰ'দটো কেনেকুৱা ওলাই আছে চাওকচোন, খাটৰ বাউণ্ডেৰী হয়। অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। পাই গ'লোহি এইয়া, আৰু এই ফটোশ্বুট চলি আছে। এইপিনে ৰাইজ গৈ আছে, আমাৰ এয়া ফটোশ্বুট চলি আছে পথাৰৰ মাজত। ইয়াত ৰুব লাগিব, ইয়াত ফটোশ্বুট। এয়া আমাৰ দলনি পথাৰৰ মাটি 1.5 বিঘা, তাৰে অথনি ৰুলোঁ ৰোৱনী লৈ, তাৰপিছতে অলপ থাকি গ'ল। এতিয়া আকৌ বোলো পিছবেলা অলপ ৰুই দিওঁ। এইটো খাটটো আছে আমাৰ কাষতে, খাটৰ কাষতে এয়া ৰোৱনীয়ে ৰুই আছে। এয়া মিছ ৰানুশ্ৰী এয়া মাটি ৰুবলৈ ধৰিছে। এয়া কঠীয়া খেৰা, এয়া এইবোৰ পানী, আমাৰ ইয়াত পানী হয়, পানী আহি আছে। গতিকে আমি এই মাটিডৰা যদি আজি নুৰুওঁ, ৰাতি বৰষুণ দিলে হয়তো ৰুব নোৱাৰিম কাইলৈ। সেয়েহে আমি 3জন আহিছোঁ ৰুবৰ বাবে, 3জনে আমি ৰুইছোঁ। ৰোৱনীসকল অকণমান এইফালে চালে ভাল হয়। আমি এটা ভিডিঅ' কৰি আছোঁ মানে। এখেতে কাক কৈ আছে গমেই পোৱা নাই, কাক কৈছে সুধি আছে।
এইফালে চোৱা অকণমান হৰা তুমি যে মতা মানুহে ৰোৱনী পতাপত ৰুবা দেই বেলি হৈছে সোনকালে ৰুবা ৰাণুচি এইফালে অকণমান চোৱা কেনেকুৱা অঁ পতাপত ৰুই দিয়া বেলিয়ে ইমান ৰ'দ দিছে বহুত ৰ'দ আকাশৰ ৰং চক কেনেকুৱা হৈছে চাপিটো মূৰতৈ বোকা দিমেই বেলি একাঠু পানীৰে জপন জপন কৰি জলপানৰ বাতিটো যতনাই দিবিহি আলিতে বহি লৈ মোহৰে এঠাদৈ খামে জুতি লগাই তোকে কাষতে লৈ আলিতে বহি লৈ মোহৰে এঠাদৈ খামে জুতি লগাই তোকে কাষতে লৈ বেলিটো মূৰতৈ বেছি দুপৰলৈ নালাগে থাকিব উৰি কলি যায় দুপুৰা মাটিতে পেটে ভজুৰিব ৰ'দে পুৰা দেহাত ভাগৰ নপৰাব যোৱা বছৰৰে ধানে সৰি আহে আছে ভৰল ভৰি কলহ আজি খেতি উঠি গলো আৰু ফাইনেলি শেষ আজিৰ পৰা পথাৰলৈ অহা কাম নাই আমাৰ ইয়া শুনে চাহ দিবলৈ আহিছে হয় নাই শুন কি কৰিবলৈ আহিছা কি কৰিবলৈ আহিছা এইয়া আমাৰ এয়া হৈছে মেইন ডাইৰেক্টৰ হাই আজি শেষ এইয়া পুখুৰী এইয়া